কমনীয়ত ভালনে তোমালোকৰ? আজি তোমালোকলৈ মই আৰু এটা সাধু লৈ আহিছোঁ। সাধুটোৰ নাম হৈছে সিংহ আৰু নিগনি। এই সাধুটো এটা সিংহ আৰু এটা নিগনিৰ ওপৰত আছে দেই। আহা আজি আমি সাধুটো শুনো। বহুত দিনৰ আগত এখন জংঘল আছিল। সেই জংঘলখনত এদিন এটা সিংহ শুই আছিল গছজোপাৰ তলত। তাৰ পাছত শুই থাকোঁতে তাতে দেখি এটা নিগনিয়ে দেখি ভাবিলে যে সিংহটোৰ লগত খেলি ভাল লাগিব। সি সেই সিংহটোৰ গাত জঁপিয়াবলৈ ল'লে। তাৰ পাছততো সিংহটো সাৰ পাই গ'ল। সাৰ পাই নিগনিটোক ধৰি ল'লে। নিগনিটোৱে ক'লে যে মহাৰাজ, মোৰ ভয় লাগিছে, মোক নাখাব, আপুনি এৰি দিয়ক। তাৰ পাছত আৰু বোলে নিগনিটোৱে ক'লে মই আপোনাক সহায় কৰিম ভৱিষ্যতে। সিংহই বাৰু এৰি দিলে তাক, কিন্তু ক'লে যে তুমি ইমান অকণমানিকা বস্তু, মোকনো কি সহায় কৰিবা। এদিন আকৌ কি হ'ল, চিকাৰীয়ে সিংহক এটা পিঞ্জৰাৰ ভিতৰত ভৰাই দিলে, জাল এখনৰ ভিতৰত। যেতিয়া সিংহটোৱে চিঞৰিব ল'লে, তেতিয়া নিগনিটো আহি জালখন কুটি সিংহটোক বচাই পেলালে। তাৰ পাছত সিংহটোৱে বৰ ভাল পালে যে যি হওক, নিগনিটো সৰু বস্তু হ'লেও মোকতো সহায় কৰিলে। সেইটো ভাবি আৰু নিগনিটোক ক'লে যে নিগনি, তোমাক মই সৰু বস্তু বুলি ভাবিছিলোঁ, কিন্তু আজি তুমি মোৰ জীৱনটো বচালা। গতিকে আজিৰ পৰা তুমি মোৰ ভাল বন্ধু। এনেদৰে কৈ দুয়োটা জংঘলখনত সুখেৰে থাকিল। তো এয়াই আছিল আজি আমাৰ সাধুটো।